हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मैं बर्षार मोर यूट्यूब चैनलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া মই গৈ আছো মামাৰ ঘৰলৈ। মামাৰ ঘৰলৈ বেছি দূৰ নহয়, অলপ দূৰ হয় বাৰু। এতিয়া মই খুজকাঢ়ি শৰ্ট ৰাস্তাৰে গৈ আছো। বলকচোন মামাৰ ঘৰলৈ যাওঁ। ৰাস্তাত কোনো মানুহ নাই, সকলোবোৰ ঘৰৰ ভিতৰত সোমাই আছে। আমি ৰাস্তাত আহোঁতে কাকো লগ নাপালো। আপোনালোকক পৰাপক্ষত ঘৰতে থাকিবলৈ চেষ্টা কৰিব, অযথা কামত যাতে ওলাই নাহে। মই বাৰু এতিয়া বেলেগ কাম এটাত ওলাই আহিছোঁ মামাৰ ঘৰলৈ। আৰু ক'ৰবালৈ যদি যাবলগীয়া হয় মাস্ক আৰু সদায় চেনিটাইজাৰ লগত ৰাখিব। এতিয়া আমি গৈ আছোঁ ফিল্ডৰ মাজে মাজে। ৰাস্তাৰেদি নাহিলোঁ, ফিল্ডেদি গুচি আহিলোঁ। ৰাস্তাৰে পুলিচৰ গাড়ীবোৰ গৈ আছে। দেখিছেনে মামাৰ ঘৰ, সেয়াই হৈছে মামাৰ ঘৰ। আৰু এইখন হৈছে ফিল্ডখন, খুব ধুনীয়া ফিল্ডখন। এতিয়া ফিল্ডত কোনো মানুহ নাই। এই ফিল্ডখনত সৰুৰ পৰা একেবাৰে বয়োজ্যেষ্ঠ লোকলৈকে এই ফিল্ডখনত খেলা ধূলা কৰেহি। ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াত এনি টাইম খেলি থকাই হয়, কিন্তু এতিয়া পৰিস্থিতি যিহেতু এনেকুৱা, সেইকাৰণে মানুহ নাই। এয়া মই মামাৰ ঘৰ পালোহি। মোৰ লগত আহিছে ভাইটি, কিন্তু ভাইটিয়ে কেমেৰা আগত ওলাবলৈ লাজ কৰিছে। এয়া আমাৰ মামী ওলাই আহিছে। এতিয়া মই ভিতৰলৈ সোমাই আহিছোঁ। এয়া টিভিত বেহাৰবাৰী আউটপোষ্ট লাগি আছে। এতিয়া মই মামীহঁতৰ ড্ৰয়িং ৰুমটো দেখাবলৈ চেষ্টা কৰিম। এয়া ভাইটিহঁত বহি আছে। মাস্ক লগাই গৰম উঠি গৈছে দেই, ঘামি গৈছোঁ পূৰা। এতিয়া যিহেতু ঘৰত আছোঁ, সেইকাৰণে মাস্ক ব্যৱহাৰ নকৰিলেও হ'ব। আৰু মই এতিয়া কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া মামীয়ে আমাক আম কেইটামান আনি দিছে, ধুনীয়া ধুনীয়া আম, আৰু জলকীয়া আনি দিছে। এতিয়া আমি আম খাম। এতিয়া যিহেতু মামীয়ে আমাৰ কাৰণে কিবা যোগাৰ কৰি আছে, সেইকাৰণে আমকেইটা মোক কাটিবলৈ কৈছে। আম খাই পুনৰ আপোনালোকক লগ পাই আছোঁ। এতিয়ালৈ বাই বাই। এয়া মামীয়ে ছাগলী মাংস আৰু আলু ৰেডি কৰি থৈছে, এতিয়া মামীয়ে বনাব। এয়া আলু আৰু ছাগলী মাংসৰ গ্ৰেভি, আৰু মামীয়ে লগতে পদিনাৰ চাটনি বনাইছিল। মামীয়ে মোক এয়া টেষ্ট কৰি চাবলৈ দিছে। মই এইটো পূৰা টেষ্ট কৰি চাওঁ। খুব ভাল লাগিছে খাই। লগত নাৰিকল আৰু বাদামৰ পেষ্ট দিছিল, সেইকাৰণে বেছি ভাল লাগিছে খাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।